my YouTube channel. So guys, নমস্কাৰ আপোনাক নিম উপহাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গাইছ এতিয়া পুৰা এই সানগ্লাছ লৈ লৈছোঁ মানে সূৰ্যটো অলপ চকুত পৰে তো সেইটো কাৰণে সানগ্লাছ লৈ লৈছোঁ কিন্তু পিন্ধা নাই ছালটো মৰা নাই বাৰু তো আজি মানে আমাৰ বোকাখাটত মানে পুৰা একদম ডাঙৰ এখন মেলা হৈ আছে তো আপোনালোকক দেখুওৱা নাই মই আৰু সেই মেলাখন যদি আপোনালোকক নেদেখুৱাওঁ তো অলপ বেলেগ হেৰি হৈ যাব তো আজি মেলাখনত আপোনালোকক দেখাম তো চাই থাকক তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক তো বলক আপোনালোকক আজি লৈ যাওঁ এটা ধুনীয়া ভ্লগ হ'বলৈ গৈ আছে মানে এতিয়া গাড়ীতে গৈছোঁ লগৰটো লেবেল দি কোৱা নাই সদায় গাড়ীতে যাওঁ মানে এতিয়া ফটাফটি পেণ্ট পিন্ধি লৈ ফটাফটি ভ্লগ হ'ব আজি তো চাই থাকক আপোনালোকে মজা আৰু ফাইনেলি এতিয়া গৈ আছোঁ মেলালৈ আৰু মানুহ কিমান হৈছে আপোনালোকে চাওক এইফালে যদি এইফালে যোনটো দেখি আছে আৰু এতিয়া গৈ আছোঁ মেলালৈ আৰু মানুহ এইফালে চাওক এইফালে পুৰা বহুত মানুহ আজি অলপ কমেই কালিতো বহুত আছিলে কালি ৰাতি আছিলে ফাংচনটো সেইটো কাৰণে বহুত আছিলে মানুহ এতিয়া গৈ থাকোঁ আপোনালোকক দেখাই দিম তো চাই থাকক ओके और এতিয়া সব মানুহ কিমান আছে কাৰণে কালি মানুহ বেছি আছিল তো আজি ইমানটা মানুহ নহয় হলেও মানে অলপ আছে ফাৰ্ষ্টতে এখন দোকানত সোমাইছোঁ আৰু ইফালে আপোনালোকক এবাৰ মই দেখাই যাম আৰু ইফালে এখন মানে আপোনালোকক দেখাই দিছোঁ এইফালে মেচিনবিলাক আপোনালোকে দেখি আছে আৰু এই মেচিনবিলাক মানে এই মেচিনটো কি হয় আৰু প্লাকিং মেচিন বাগানৰ পাত তোলা মেচিন মানে বাগানৰ মানে পাত তোলে যেনেকৈ আমাৰ মানুহ আছে তেনেকৈ এই মেচিনটো তুলিব পাৰে আৰু এইফালে দাদা আছে দাদাই আমাক অকণমান কৈ দিব যে আমি মেচিনৰ বিষয়ে কি বস্তু তো কেনেকৈ কাম কৰে অকণমান কৈ দিব তো দাদাৰ পৰা অকণ জানি লওক আৰু আপুনি অকণ কৈ দিয়ক এই বিষয়ে ঘাঁহটো মানে টুকুৰা কৰি দিয়ে আৰু এইটো কি হয় এইটো আপোনালোকে দেখি আছে অলপ ডাঙৰ হয় ব্ৰছ কাটাৰ হয় বাগানত কলম দিয়ে মানে মানুহে কৈ নালাগে এইটো লগালে হ'ল আৰু এইপিনে প্ৰাইচবোৰ কিমান হ'ব এইটো 25,000 18,000 হয় এখন মিনি পাৱাৰ টিলাৰ এখন 28,000 আৰু এইফালে এখন আছে আপোনালোকে যদি দেখিছে এইখন হৈছে মিনি পাৱাৰ টিলাৰ আপোনালোকে লৈ যাওক ঘৰলৈ আৰু দাদা অকণমান দামটো কৈ দিব দামটো কিমান হ'ব 28,000 তো দামটো অলপ আছে তো দাম চাই কাম হ'ব আৰু কামৰ কোৱালিটিও ভাল হ'ব আৰু এখন মেচিন মানে কিহত চলে এখন পেট্ৰলত চলে আৰু আপোনালোকক দেখাই যাম মজা তো আপোনালোকে চাই থাকক আৰু এইটো এটা মেচিন আপোনালোকে দেখিছে এইটো এটা মেচিন আৰু এইটো এটা ডাঙৰ মেচিন আৰু এই মেচিনটোৰ বিষয়ে অকণমান কৈ দিব দাদাই এইটো কি হয় मशीन का नाम सीडीली है सीड कम फर्टिलाइजर एक साथ सीड जाएगा और फर्टिलाइजर भी जाएगा किस काम के लिए वो सूखा खेत में गोभी देने के लिए है जो बीज देते हैं इसमें गेहूँ होगा मक्का होगा मटर होगा और माटीमा होगा और मूंगमा भी होगा धान भी होगा तो इसमें सूखा खेत में होगा वो पावर टिलर में चलता है और ट्रैक्टर में चलता है এইফালে আপোনালোকে দেখি আছে এইখন ইয়াত ব্যৱহাৰ আৰু এইটো ইমানে প্ৰাইচটো কিমান হ'ব দামটো দাম 30,000 में आ जाएगा 30,000 আৰু এই মেচিনটো কিহত চলে আপোনালোকৰ পৰা মই সুধাই দিছোঁ এই মেচিনটো কিহত চলে क्या मैंने पेट्रोल डीजल नहीं वो ट्रैक्टर में पावर टिलर में चलेगा डीजल में ये नोट है ना इसका ट्रैक्टर में चलेगा पावर टिलर में वो वाला है बड़ा वाला है ट्रैक्टर में ठीक है थैंक यू ओके और जिमानखिनि আপোনালোকক পাইছোঁ দেখুৱাই দিছোঁ আৰু মানে কি হৈছে যিমানখিনি আছে আৰু এইটো সাইডত এতিয়া আহিছোঁ আৰু এইটো সাইডত আপোনালোকে দেখি আছে সেইফালে আছে ৰংঘৰ আৰু মোৰ মাইকটো হোৱা নাই মানে মাইক নাই কাৰণে আপোনালোকে এটা বেয়া মানে সাউণ্ড অলপ বেলেগ শুনি আছে আৰু এইটো সাইডত আছে ৰংঘৰ আপোনালোকক দেখাম আৰু এতিয়া এইটো সাইডত আহিছোঁ চাওক আৰু এইফালে হৈছে এইটো কৃষি সঞ্চালকালয় অসম চৰকাৰ আৰু এইফালে আছে এইবোৰ ট্ৰেক্টৰ এইবোৰ মানে বেলেগ ধৰণৰ কিছুমান ট্ৰেক্টৰ আছে আৰু এইটো সাইডতো আছে ট্ৰেক্টৰ আৰু মই আপোনাক শুনাই দিম যে এটানো কি হয় কথাটো কেনেকৈ বনাই বা ইয়াত মেচিনো আছে আপোনালোকক দেখাই দিম মই চাই লওক আৰু এইটো সাইডত আছে আৰু এইবোৰ মেচিন আৰু এই মেচিনবোৰৰ কথা ভালকৈ নাজানিম আৰু সুধিব লাগিব তো সুধি ল'লেহে জানিম তো দাদাসকলক সুধিম আৰু অকণমান কৈ দিব আৰু মানে এই মেচিনকেইটা কি হয় মানে এই মেচিনবোৰ যে আপোনালোকে দেখি আছে এই মেচিনবোৰ কামত কি আহে
কিহৰ কাৰণে লগা হয় ৰাইচ মিল মানে যেনেকৈ আপোনালোকে মানে ধান খুন্দোৱা যোনটো মেচিন কয় ন আৰু সেইটো হৈছে ৰাইচ মিল আৰু এইটো কি হয় এইটো ৰাইচ মিল মানে মিনি আৰু এইটো হৈছে মিনি আৰু এইফালে হৈছে ফ্ৰুইট এণ্ড ভেজিটেবল পালভা এইটো মানে এইটো হৈছে জুচাৰ চক আৰু এইটো বস্তুটো লিখি আছে এইটো হৈছে জুচাৰ মানে কিবা কিবি বস্তু কল আপেল ইয়াতে পুৰা জুচ কৰি খাব পাৰি ঘৰলৈ লৈ যাওক পুৰা খাওক মজাকে সেইটোৱে কথা বাপৰে এটা মাথা নষ্ট হোৱা কিছুমান বস্তু মানে জীৱনত কেতিয়াও নেদেখা কিছুমান বস্তু আপোনালোকক দেখাই দিছোঁ তো ময়ো ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু এইটো আপোনালোকে দেখি আছে এইখন হৈছে এখন ট্ৰেক্টৰ আৰু এইফালে আপোনালোকে চাওক পুৰা মানুহ আৰু এইফালে এইটো ছাইডত হৈছে পেণ্ডেল পুৰা বম ডাঙৰ পেণ্ডেল অ'কে আৰু কি হৈছে এতিয়া এই ছাইডত আপোনালোকে দেখি আছে সেইটো ছাইডত হৈছিলে কালি নীল আকাশ আহিছিলে নীল আকাশৰ প্ৰগ্ৰেম আছিলে তো মই অহা নাছিলোঁ আৰু ইফালে চাওক বম ডাঙৰ পেণ্ডেল এই চাইড মানে গোটেই জেনেৰেল ফিল্ডখন লৈছে আৰু আপোনালোকে বোকাখাটৰ যোনে যোনে চাই আছেতো গম পায় কিমান ডাঙৰ ফিল্ডখন আৰু যোনে যোনে বাহিৰৰ পৰা চাই আছে বা বেলেগৰ পৰা চাই আছে তো চাওক কিমান ডাঙৰ এটা এৰিয়াত হৈছে আপোনালোকে অ'কে আৰু আপোনালোকক যোনবিলাক ইম্পৰ্টেণ্ট বস্তু যোনবিলাক মানে চকুত লগা বস্তু সেইবিলাক আপোনালোকৰ পৰা দেখাই দিছোঁ মানে মোৰ এটা এক্সাইটেডমেণ্ট কৰি দিছোঁ আৰু মানে কি হয় এটা নতুন বস্তু যেতিয়া দেখোঁ তেতিয়া অলপ মানে কিবা ভাল লাগে যে বস্তুটো কি হয় জানিবলৈ ইচ্ছা যায় আৰু এইটো আপোনালোকে দেখি আছে এইটো হৈছে ৰেইন চলাৰ পাম্পিং চিষ্টেম আৰু এই বস্তুটো অলপ মানে বেলেগতকৈ অলপ বেলেগতকৈ বেলেগ বস্তু অকণমান আমাৰ এইখিনিতে এটা দাদা এজন আছে তো দাদাই আপোনালোকক এবাৰ কৈ দিব শুনি লওক এইটো হৈছে সোলাৰ প্লেট আৰু আপোনাৰ গোটেই সোলাৰ আপোনাৰ পাম্প জৰিয়তে সোলাৰ পাৱাৰৰ জৰিয়তে পাম্পটো আপোনাৰ অপাৰেট হৈ আছে আৰু ইয়াৰ লগত কানেক্ট হৈ থাকে আপোনাৰ আপোনাৰ যোনটো আছে সেইফালে কিছুমান ইনষ্ট্ৰুমেণ্ট আছে বস্তু আছে তাৰ লগত কানেক্ট হৈ থাকে 2.5 HP চলাৰ পাম্প আছে জেন ইৰিগেশ্যন মানে এইটো দি মানে হয় কি বস্তুটো অকণমান মোক বুজাই দিয়ক ভালকৈ মানে এইটো আমাৰ ইয়াত ইলেক্ট্ৰিচিটিৰ দৰকাৰ নাই ইয়াৰ জৰিয়তে হ'ব এইটো চব আছে চলাৰ প্লেট আছে এইটো এনাৰ্জি আমাৰ ইলেক্ট্ৰিচিটি বনাব তাৰ পৰা কানেকশ্যন দিয়া আছে এইটো কণ্ট্ৰলৰ আছে ঠিক আছে কণ্ট্ৰলত চুইচ দিলে এইটো আছে সাবমাৰ্চিবল পাম্প আছে আৰু এইটো আপোনালোকে দেখি আছে এইফালে গৈ আছে এইটো পানী উঠাই আছে পেলাই আছে মানে পানী এইটোৰ পৰা উঠাই আছে আৰু এইফালৰ পৰা পেলাই আছে এটা বেলেগ চিষ্টেম আৰু মানে এইটো যেতিয়া পানীটো মানে যদি ফুলটি হৈ যায় আকৌ চেঞ্জ কেনেকৈ হ'ব মানে পানীটোতো পৰিয়ে থাকিব এইটো কেতিয়াবা ষ্টাৰ্ট কৰিছে আপোনালোকে মানে যোনদিনাখন এইটোতো মই এইটো কাৰণে কৰি আছোঁ যে মই পানী ক'ত পেলাম আৰু এইটোতো এইটো খালী হৈ যাব সেইটো কাৰণে ইয়াত পৰি আছে ইয়াৰ পৰা উঠাই আছে এইটো চাইকেল চলি আছে এইটো ডেমো হিচাপত ৰাখে ঠিক আছে ফিল্ডত মানে এইটো ইয়াৰ পৰা কানেকশ্যন দি পেলাই ফিল্ডত ইৰিগেশ্যন কৰিব পাৰি এটা ভাল পদ্ধতি এটা ভাল প্ৰচেছ লৈছে আৰু এটা নেনো পাম্প আছে সেইটো এটা আপোনালোকে দেখিলে দাদাই ক'লেই তো দাদাক ধন্যবাদ অকণমান বুজাই দিলে আপোনালোককো মানে কৈ দিলোঁ যে বস্তু এটা চোৱাৰ আগতে বা লোৱাৰ আগতে এটা চাই ল'ব লাগে বস্তুটো কি হয় তাৰ বিষয়েহে তাৰপিছত ক'ব লাগে সেইকাৰণে দেখাই দিলোঁ আপোনালোকক কি হয় তো আৰু এতিয়া চাই আছোঁ কি পাওঁ এফালে চাই থাকক মজাকে অ'কে আৰু তাৰ পৰা আহিলোঁ পূৰা একদম মজা মেলা যদি ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিলে তেন্তে চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব থেংক ইউ